নমস্কাৰ মই ৰাজকুমাৰ ডেকাই কৈছোঁ আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল STC ষ্টাডি আজি বহু দিনৰ মূৰত আপোনালোকলৈ আজি এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু এই ভিডিঅ'টো হৈছে এজন ছাত্ৰৰ ভিডিঅ' আপোনালোকে জানে চাগে আমি এনেকুৱা ধৰণৰ ভিডিঅ' আজি কেইমাহমানৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' দি আছোঁ আগবঢ়াই আছোঁ আপোনালোকৰ মাজলৈ আৰু এইখিনিতে মই আপোনালোকক এটা অশেষ ধন্যবাদ দিব বিচাৰিছোঁ সেইটো হৈছে কি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে বহুত ভাল পাইছোঁ সাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু লগতে শ্বেয়াৰো কৰিছে কিছুমানে আৰু শ্বেয়াৰ কৰক আকৌ সাবস্ক্ৰাইব কৰক বহুত ধন্যবাদ আৰু নতুন নতুন এনেকুৱা ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যাব আমাৰ ফালৰ পৰা আৰু আজি যেটো মই ভিডিঅ' লৈছে এই ভিডিঅ' এজন ছাত্ৰক অলপতে মই ক'লোৱে আৰু সেই ছাত্ৰজনৰ নাম হৈছে মানে মোৰ ওচৰতে আছে মিনময় মালি আৰু মিনময় মালি ঘৰ মাজগুমি নতুন মাজগুমিত হয় আৰু মিনময় মালিয়ে সঁচাকৈ ক'বলৈ গ'লে যে বহুত কঠোৰ অধ্যয়ন কৰি আমাৰ এই ছয়গাঁও অঞ্চলটোৰ লগতে আমাৰ গোটেই দক্ষিণ কামৰূপ অঞ্চললৈ ভাল এটা সুনাম কৰি আনিছে আৰু ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মানে প্ৰথম স্থান অধিকাৰ কৰি 90% পাই প্ৰথম স্থান অধিকাৰ কৰি আমাৰ এই অঞ্চললৈও এটা সুনাম কৰি আনিছে প্ৰথমতে মই আপোনালোক এটা কথা ক'ব বিচাৰিছোঁ আজি আমি এনেকুৱা ভিডিঅ' কিয় দিছোঁ এই কাৰণে দিছোঁ যে আগন্তুক যিবিলাক ষ্টুডেণ্টে এই হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকললৈ এটা যাতে প্ৰেৰণা আহে এটা যে উৎসাহ পায় সেইসকলে তাৰ কাৰণে আমি এনেকুৱা ভিডিঅ' এটা আগবঢ়াইছোঁ আৰু মই এই মাইক্ৰফোনটো মৃন্ময় মালিলৈ আগবঢ়াই দিছোঁ মৃন্ময় মালিয়ে আপোনালোকক দুআষাৰ ক'ব এই বিষয়ত এইটো লোৱা নমস্কাৰ মই শ্ৰী মৃন্ময় মালিয়ে কৈ আছোঁ মই যোৱা HSLC পৰীক্ষাত ডিষ্টিংশ্যন হ'ল ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম স্থান অধিকাৰ কৰিছোঁ মই এই ক্ষেত্ৰত মই মোৰ পৰিয়ালৰ লগতে সমূহ অঞ্চলবাসী আৰু স্কুলৰ ছাৰ বাইদেউৰ লগতে STC টিউশ্যন চেণ্টাৰৰ ছাৰ ৰাজকুমাৰ ডেকাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচা কথা ক'বলৈ গ'লে ইংলিছত মই পূৰ্বৰে পৰা অধিক দুৰ্বল আছিলোঁ মই ইংলিছ ছাবজেক্টটো বহুতেই বেয়া পাইছিলোঁ কাৰণ সেইটো মোৰ বাবে ৰসাল হৈ উঠা নাছিল কিন্তু ৰাজকুমাৰ ডেকা ছাৰৰ কথাত অনুপ্ৰাণিত হৈ মই ইংলিছ ছাবজেক্টক অধিক মনঃপূতভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ এই সাধনাৰ ফলতে মই ইংৰাজীত সৰ্বোচ্চ 96 নম্বৰ পাবলৈ সক্ষম হৈছোঁ আৰু লগতে অসমীয়াত 86 জেনেৰেল মেথামেটিক্সত 93 আৰু জেনেৰেল ছায়েন্সত 92 ইলেক্টিভ ছাবজেক্টত 83 ছ'চিয়েল ছায়েন্সত 89 আৰু ইংলিছত 96 পাইছোঁ পাৱাৰ লগতে প্ৰায় 90% নম্বৰ পাই ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সৰ্বোচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ এই ৰিজাল্টৰ ক্ষেত্ৰত মোক মোৰ মা দেউতাৰ লগতে খুৰা কৰি আৰু স্কুলৰ ছাৰ বাইদেউৰ লগতে টিউশ্যন কৰাৰ ক্ষেত্ৰত গণিতৰ দীপক বৰকাকতি ছাৰ আৰু বিজ্ঞানৰ গিৰিশ ছাৰ আৰু STCৰ ৰাজকুমাৰ ডেকা ছাৰে বহুত সহায় কৰিছিল এতিয়া মই STCৰ কথা ক'বলৈ গ'লে পোনপ্ৰথমে মই STCৰ খবৰ মোৰ এজন অন্তৰংগ বন্ধু দেৱজিৎ শৰ্মাৰ পৰা পাইছিলোঁ তেওঁ মোক কৈছিল যে এই STC চেণ্টাৰটোত থকা ৰাজকুমাৰ ডেকা ছাৰে বহুত ভালদৰে ইংলিছ ছাবজেক্টটো বুজায় তেতিয়া মই গ'লোঁ আৰু গৈ দেখা পালোঁ যে ৰাজকুমাৰ ছাৰ সঁচাকৈ এজন অতি গুৰুত্বৱান শিক্ষক তেওঁ মোক ইংলিছ ছাবজেক্টটো অতি ৰসালভাৱে বুজাই মোক এই ইংলিছৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল আৰু তেওঁৰ লগতে STCৰ সমূহ ছাৰ বাইদেউসকলেই মোক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল আৰু তেওঁলোকৰ সাধনাৰ ফলস্বৰূপে মই আজি এই নম্বৰ পাবলৈ সক্ষম হৈছোঁ আচলতে মিনময় কোৱাৰ দৰে মানে সাধনা একচুৱেলি মিনময় বহুত কৰিছে মোৰ বহুত কষ্ট কৰিছে মিনময় ধৰাচোন মানে ইয়াৰ পৰা গাড়ীত যায় অলপ দূৰ হয় ছয়গাঁওলৈকে মই একচুৱেলি একজাক্টলি নাজানো কিমান কিলোমিটাৰ হয় কিন্তু কিছু হয় আৰু ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ ইয়াৰ পৰা ছয়গাঁওলৈকে আৰু তাত ছয়গাঁও টিউশ্যন কৰে আপোনাৰ স্কুল কৰে চ' বহুত দেৰি হয় ঘৰ আহিবওতো বহুত দেৰি হয় ইমান মানে দূৰৰ পৰা যায় কষ্ট কৰি এনেকুৱা এটা ৰিজাল্ট কৰাটো সঁচাকৈ ক'বলৈ গ'লে বহুত মানে এনেকুৱা নাই আৰু ক'বলৈ গ'লে এনেকুৱা ৰিজাল্ট মই সঁচাকৈ আগতে পোৱা নাই আৰু 96 পাওয়াটো সঁচাকৈ ক'বলৈ গ'লে মই ধন্যবাদেই মানিছোঁ যোৱা বছৰো পাইছিল এনেকুৱা এটা ষ্টুডেণ্টে কিন্তু এইবাৰ মিনময় মালিয়ে পাইছে মই নিজে সঁচাই পঢ়ুৱাইছিলোঁ সুখী মই আচলতে আৰু মই ভাবোঁ কি মিনময় মানে আহিব লগা দিনত
মানে সি মানে কেনেকুৱা ধৰণৰ উন্নতি কৰে তাৰ ওপৰত বহুত ডিপেণ্ড কৰিব তথাপিতো সি ভালদৰে অধ্যয়ন কৰিলে ভালদৰে যদি কষ্ট কৰে বহুত ভাল কাম কৰিব আৰু সমাজৰ লগতে নিজৰ মা দেউতা সকলোৰে মানে যাতে সি সদায় মানে গুৰুত্ব দিয়ে আৰু সকলোকে আগবঢ়াই লৈ যায় এই কথাটো মই তাক অনুৰোধো কৰিছোঁ এক চাইডেদি আৰু লগতে মই ক'বলৈ গ'লে এইখিনিতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে সেইটো হৈছে কি আমাৰ যিবিলাক ষ্টুডেণ্ট আছে বৰ্তমান মানে ক্লাছ 10ত পঢ়ি আছে সিহঁতে এই ভিডিঅ'টো চাওক আৰু প্ৰেৰণা পাওক কষ্ট কৰক ইংৰাজী বিষয়টো টান নহয় যদি অলপ কষ্ট কৰি পঢ়ে চ' ইয়াৰ সুফল পাব পাৰি ভাল ফলাফল দেখুৱাব পাৰি আমি এইখিনি কথা ক'বই লাগিব সদায় আৰু ষ্টুডেণ্টবিলাকে আচলতে কি নকৰে আজিকালি নপঢ়ে খুব কমকৈ পঢ়ে অলপ পঢ়াটো অলপ বেছি কৰি দিলে খেলা ধূলা খেলিব লাগিব গানো শুনিব লাগিব কিন্তু আৰু পঢ়াও লাগিব আমাক আমি গোটেইখিনি বস্তু আমি আগবঢ়াই লৈ যাব লাগিব গতিকে ৰিজাল্ট পালে খুব ভাল ৰিজাল্ট এপ্ৰক্সিমেটলি 90% পাইছে চ' মিন্ময় কোন শাখালৈ গ্ৰহণ কৰিব মানে কোন শাখাত নাম ভৰ্তি কৰিব আৰু মানে কি কৰিব ভৱিষ্যতে সেই কথাটো মই সুধিব বিচাৰিছোঁ মিন্ময় তুমি কি কোৱা মই ভৱিষ্যতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি এজন IPS অফিচাৰ হোৱাৰ কথা ভাবিছোঁ তাৰ বাবে মই সমূহ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে যেন মোক সহায় সহযোগিতা আগবঢ়ায় আৰু মিন্ময় তোমাৰ ধৰাচোন ইয়াত এতিয়া আমাৰ ধৰা গুৱাহাটীৰ আমি আশে পাশে আছোঁ মই বৰ্তমান চ' আমাৰ ছয়গাং বেছি দূৰ নহয় গুৱাহাটীৰ পৰা কিন্তু মই এইখিনিতে তোমাৰ এটা প্ৰশ্ন দিব বিচাৰিছোঁ তুমি ধৰাচোন বিজ্ঞান শাখাত নাম ভৰ্তি কৰিবা চ' তুমি ধৰাচোন বিজ্ঞান শাখাত নাম ভৰ্তি কৰিবা ইয়াতে ধৰাচোন বহুত ভাল কলেজ আছে চ' তুমি কোন কলেজত নাম ভৰ্তি কৰিম বুলি ভাবিছা মই দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাত নাম ভৰ্তি কৰিম বুলি ভাবিছোঁ আচ্ছা তুমি বিজ্ঞান শাখাকে কিয় বাছি ল'লা ধৰাচোন তুমি মানে কমাৰ্চ শাখাতো যাব পাৰিলাহেঁতেন বা কলা শাখাতো যাব পাৰিলাহেঁতেন কাৰণ মই বিজ্ঞান বহুত বেছি ভাল পাওঁ সেইকাৰণে মই বিজ্ঞান শাখাত নাম ভৰ্তি কৰিম বুলি ভাবিছোঁ আচ্ছা মই এইখিনিতে এটা মই আকৌ ক'ব বিচাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীক বা আমাৰ ষ্টুডেণ্টক অভিভাৱকে ফ'ৰ্চ কৰিব নালাগে যে যি ভাল পায় একচুৱেলি ষ্টুডেণ্টক সেয়ে ল'বলৈ দিব লাগে চাগে তোমাকতো ধৰা তোমাৰ নিজৰ ফালৰ পৰা এইটো সিদ্ধান্ত কৰিছা নহয় চাগে হয় তো খুব ভাল লাগিল এই মানে মিন্ময়ৰ কথাখিনি পাতি আকৌ আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকে ইমান কষ্ট কৰি দীঘলীয়া সময় দি আমাক এই ভিডিঅ'টো চাই আছে এইখিনিতে মই আৰু এটা কথা উত্থাপন কৰিবলৈ বিচাৰিছোঁ ইয়াত যে আমাৰ বহুত ষ্টুডেণ্টে ছেকেণ্ড ডিভিজন পাইছে বা কিছুমানে আপোনাৰ থাৰ্ড ডিভিজনো পাইছে প্ৰথম বিভাগতো উত্তীৰ্ণ হৈছে কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোক যে ছেকেণ্ড ডিভিজন পালে বা ল'ৰাজন বা ছোৱালীজনীয়ে এনেকুৱা নহয় যে কি একো কৰিব নোৱাৰিব জীৱনত এনেকুৱা নহয় সিহঁতেও যদি বহুত কষ্ট কৰে বহুত মানে কঠোৰ অধ্যয়ন কৰে ভালদৰে সাধনা কৰে নিশ্চয় এটা ভাল সুফল পাব পাৰিব জীৱনত চ' এইখিনিতে মই আৰু এজন ল'ৰাক মই ইয়াত দেখুৱাবলৈ বিচাৰিছোঁ সেইজন মিন্ময় মালিৰে মানে সৰু ভাইটিও হয় আৰু তাৰ নাম হৈছে হিমাংশু মালি তুমি ইফালে আছোন নমস্কাৰ তোমাৰ স্কুল ক'ত মোৰ স্কুল গুমিয়া স্কুল আচ্ছা তোমাৰ মানে এনেকুৱা লাগিছে নেকি যে কি মই যদি ফাৰ্ষ্ট ডিভিজন পালোঁ চাগে খুব ভাল লাগিলেহেঁতেন হয় মোৰ এনেকুৱা লাগিছে কিন্তু তোমাৰ হায়াৰ ছেকেণ্ডেৰীটো আছে চাগে তুমি হায়াৰ ছেকেণ্ডেৰী কেনেকুৱা ধৰণে তুমি আগবাঢ়িবা আৰু নিশ্চয় কোৱাচোন অলপ মই হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পালে মোৰ ভাল লাগিব তাতকৈ অলপ ভাল ৰিজাল্ট কৰিলে ভাল হয় মনটো মানে তুমি মানে মাৰিব নালাগে যে কি মই ছেকেণ্ড ডিভিজন পাইছোঁ আমাৰ বহুত ষ্টুডেণ্টবিলাক এনেকুৱা হয় আচলতে ছেকেণ্ড ডিভিজন পাই বহুত কিবা কিবি কৰিব পাৰে চ' তুমিও মানে কিবা এটা কৰিলে ভাল হয় আৰু কিন্তু কিবা এটা যদি কোৱাচোন কিবা এনেকুৱা যে কি কৰিলে ভাল হ'ব মানে কি কৰিম বুলি ফাৰ্ষ্ট ডিভিজন নহয় তুমি 3টা 4টা লেটাৰ পালে ভাল হয় 3টা 4টা লেটাৰ পালে মোৰ ভাল হয় হায়াৰ ছেকেণ্ডেৰী আজি পৰে তোমাৰ পঢ়া ইচ্ছা যাব চাগে যাব নহয় হয় ঠিকে আছে তোমাক মিন্ময় মালি মানে দাদাই তোমাক সহায় কৰিছিল চাগে কৰিছিল নহয় ঠিক আছে বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি হ'ব নহয় ঠিক আছে দিয়া ধন্যবাদ দিছোঁ আপোনালোকক ইমান টাইম আমাক দিলে আপোনালোকে বহুত কষ্ট কৰি চালে এই ভিডিঅ'টো আৰু আমি ভিডিঅ'টো আপোনালোকক মই অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰক হোৱাটছআপত শ্বেয়াৰ কৰক ফেচবুকত শ্বেয়াৰ কৰক জনাওক আপোনালোকক বেলেগ ষ্টুডেণ্টকো জনাওক এই খবৰবিলাক যাতে বেলেগ ঠাইৰ ষ্টুডেণ্টো বা আপোনাৰ ঘৰৰ ওচৰৰো হ'ব পাৰে কোনোবা যে এনেকুৱা ধৰণৰ যদি ভিডিঅ' চাই উৎসাহিত হৈ এটা ভাল ৰিজাল্ট কৰে আপোনাৰ লগতে আপোনাৰ অঞ্চলটোলৈ গতিকে এইখিনিতে মই মানে সঁচাকৈ ক'বলৈ গ'লে মিন্ময় মালিয়ে বহুত কষ্ট কৰি এই ৰিজাল্টটো কৰিছে মোৰ তাৰ ওচৰত সদায় কৃতজ্ঞ আৰু সেইখিনিয়ে মই ক'বলগীয়া আজি ধন্যবাদ